ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ অধ্যায় 5ৰ অনুশীলনী 5A এই পাঠটোৰ সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, আজি আমি উৎপাদকৰ বিষয়ে আলোচনা কৰিম। উৎপাদক বা গুণনীয়ক, হয় নহয়? উৎপাদকৰ আন এটা নাম কি? গুণনীয়ক। ঠিক আছে, তেতিয়াহ'লে উৎপাদক কাক বোলে? মই বৰ্ডত লিখি থৈছোঁ, কোনো সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবিলাকক মূল সংখ্যাটোৰ উৎপাদক বা গুণনীয়ক বোলে। কোনো সংখ্যাক যিবিলাক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি। ঠিক আছে, ধৰি লোৱা মই এটা সংখ্যা লৈছোঁ 24। ঠিক আছে, তোমালোকে এই সংখ্যাটো ভালকৈ মন কৰি থাকা। মই সংখ্যাটো লৈছোঁ 24। ঠিক আছে, এই 24 সংখ্যাটোক মই এতিয়া হৰণ কৰিম। চাবা, মই 24 সংখ্যাটোক 2ৰে হৰণ কৰিলোঁ। 2 × 2 4 নামিলে 2 × 2 4। বাকী ওলালেনে? নাই লোৱা। ঠিক আছে, 3ৰে হৰণ কৰোঁ। 24ক 3ৰে হৰণ কৰিলে 3 × 7 কি হ'ব? 24। বাকী ওলাইছে? নাই লোৱা। এতিয়া মই হৰণ কৰিম 4ৰে। 4 × 6 = 24। বাকী নাই লোৱা। চাই যাবা, 5ৰে হৰণ কৰিম। 5ৰে হৰণ কৰিলে 5 3 × 15, 5 4 × 20, 5 5 × 25 নপঢ়ে, 4 বাৰ যাব, 5 4 × 20। বাকী ওলালে, দেখিছা নহয়? 6ৰে কৰিম। 6ৰে কৰিলে 6 4 × 24। বাকী নাই লোৱা, মন কৰি থাকিবা দেই। এতিয়া 7ৰে কৰিম। 7 3 × 21, 7 4 × 28, 3 বাৰ যাব, 7 3 × 21, বাকী 3। ঠিক আছে, এইবাৰ 8ৰে কৰিম। 8 3 × কি হ'ল? 24। 9ৰে কৰিম। 9 3 × 27, 9 2 × 18 হ'ব। 14 8 গ'ল 6। ঠিক আছে, তোমালোকে ভালকৈ বৰ্ডত মন কৰা। এতিয়া 2ৰে হৰণ কৰিলোঁ, বাকী নাই লোৱা। 3ৰে হৰণ কৰিছোঁ, বাকী ওলোৱা নাই। 4ৰে হৰণ কৰিছোঁ, বাকী নাই লোৱা। 5ৰে হৰণ কৰোঁতে বাকী ওলালে। 6ৰে হৰণ কৰোঁতে বাকী নাই লোৱা। 7ৰে হৰণ কৰোঁতে বাকী ওলাইছে। 8ৰে হৰণ কৰোঁতে বাকী ওলোৱা নাই। 9ৰে হৰণ কৰোঁতে বাকী ওলাইছে। তো ইয়াৰ পৰা আমি কি বুজিলোঁ যে এই 24 সংখ্যাটোৰ উৎপাদক কি কি হ'ব জানানে? 24ৰ উৎপাদকবোৰ হৈছে 2 3 4, তাৰপিছত 6 আৰু কি হ'ব? 8। এই সংখ্যাকেইটা হৈছে 24ৰ উৎপাদক। ঠিক আছে, কাৰণ এই সংখ্যাকেইটাৰে 24 সংখ্যাটো কি হৈছে? বিভাজ্য হৈছে। বিভাজ্য হোৱা মানে কি বুজাইছিলোঁ মই আগতে? যদি বাকী নোলায়, হয় নহয়, যে এই 2 3 4 6 আৰু 8 এই সংখ্যাকেইটাৰ 24 সংখ্যাটো বিভাজ্য হৈছে, তেতিয়াহ'লে 24ৰ উৎপাদক হ'ল 2 3 4 6 আৰু 8। ঠিক আছে, কিন্তু এতিয়া 5 7 আৰু 9 এই তিনিটা সংখ্যাৰে 24 সংখ্যাটো বিভাজ্য নহয়, যিহেতু বাকী ওলাইছে। তাৰমানে এই 5 7 আৰু 9 এই তিনিটা সংখ্যা 24ৰ উৎপাদক নহয়। ঠিক আছে, পুনৰ চোৱা যে 2 3 4 6 আৰু 8 এই সংখ্যাকেইটাৰে 24 সংখ্যাটো বিভাজ্য হৈছিলে, গতিকে 2 3 4 6 আৰু 8 24ৰ কি হ'ব? উৎপাদক হ'ব। ঠিক আছে, কিন্তু 5 7 আৰু 9 এই তিনিটা সংখ্যাৰ তোমালোকে হৰণটো ভালকৈ চোৱা, বাকী ওলাইছে। ঠিক আছে, তাৰমানে 5 7 আৰু 9 এই সংখ্যা তিনিটা 24ৰ উৎপাদক নহয়। ঠিক আছেতো? পুনৰ চোৱা, মন কৰি থাকিবা দেই। মই যেনিবা তিনিটা সংখ্যা পূৰণ কৰিলোঁ। 2ৰ লগত 3 পূৰণ কৰিলোঁ, 3ৰ লগত মই 5 পূৰণ কৰিলোঁ। কিমান হ'ব পূৰণফল? 2 3 × 6, 6 5 × কি হ'ব? 30। এই 30টো কি জানানে? এই 30টো হৈছে 2 3 আৰু 5ৰ কি হয়? পূৰণফল হয়। ঠিক আছে, 2 3 আৰু 5ৰ পূৰণফল হ'ল 30। তাৰমানে এই 2 3 আৰু 5 হৈছে 30ৰ উৎপাদক। এতিয়া বুজি পাইছাতো?
যে 2 3 আৰু 5 কি 30ৰ কি হ'ব উৎপাদক তাৰমানে কি বুজিলো আমি যে যিবোৰ সংখ্যা পূৰণ কৰি এটা পূৰণফল পোৱা যায় যিকেইটা সংখ্যা পূৰণ কৰি এটা পূৰণফল পোৱা যায় সেই পূৰণফলবিলাকৰে উৎপাদক হৈছে এইকেইটা ঠিক আছে তো তাৰমানে 2 3 আৰু 5ৰ পূৰণফল হৈছে 30 আৰু 30ৰ উৎপাদক হৈছে 2 3 আৰু 5 ঠিক আছে বুজি পাইছা তো ছাত্ৰ-ছাত্ৰীসকল পুনৰ চোৱা এই যে আমি উৎপাদকবোৰ যে উলিয়াইছো এই উৎপাদকবিলাকক আমি দুটা ভাগত ভাগ কৰিম এতিয়া দেই এভাগ হৈছে প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক ঠিক আছে এই প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদকনো কি আমি এবাৰ চাওঁ আহা ধৰি লোৱা মই এটা সংখ্যা লৈছো দেই ঠিক আছে সংখ্যাটো মই যেনিবা 24 লৈছো মই 24 সংখ্যাটো বাছি ললো এতিয়া মই 24ৰ উৎপাদক উলিয়াম পূৰণৰ নিয়মত 1 পূৰণ 24 হ'ল 2 বাৰং 24 চাই যাবা বৰ্ডত 2 পিছত 3 ৰে গৈ আছে 3 8 গুণ 24 3 পিছত 4 ৰে গৈ আছে 4 6 গুণ 24 ঠিক আছে 5 ৰে নাযায় 6 ৰে পুনৰ গৈ আছে হয় নহয় কিন্তু 6 টো ইয়াত আছেই তেতিয়াহ'লে 24ৰ উৎপাদকবোৰ কি হ'ব 24ৰ উৎপাদকবোৰ হৈছে কি পাইছো আমি 1 2 3 4 6 8 12 আৰু 24 ঠিক আছে এইকেইটা হৈছে 24ৰ উৎপাদক ঠিক আছে তো ইয়াৰ ভিতৰত প্ৰকৃত উৎপাদক কোনবোৰ আৰু অপ্ৰকৃত উৎপাদক কোনবোৰ এই 2 পৰা 12 লৈকে যিকেইটা আছে উৎপাদক এইকেইটাই হৈছে প্ৰকৃত উৎপাদক আৰু 1 আৰু 24 হৈছে অপ্ৰকৃত উৎপাদক ঠিক আছে গতিকে লিখিব লাগিব প্ৰকৃত উৎপাদক কি হ'ব আমি লিখিব লাগিব ক'ৰ পৰা 2 পৰা 2 3 4 6 8 আৰু 12 হ'ল 24ৰ প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত উৎপাদক হ'ব 1 আৰু 24 বুজি পাইছাতো পুনৰ এটা চোৱা ধৰি লোৱা এইবাৰ মই এটা সংখ্যা লৈছো 27 27ৰ উৎপাদক উলিয়াম 1 পূৰণ 27 2 ৰে নাযায় 3 ৰে গৈ আছে 3 9 গুণ 27 4 ৰে নাযায় 5 ৰে নাযায় 6 ৰে নাযায় 7 ৰে নাযায় 8 ৰে নাযায় 9 ৰে ইয়াত আছেই বুজি পাইছাতো এটাকে 24ৰ উৎপাদক 27ৰ উৎপাদক 27ৰ উৎপাদক হ'ব 1 3 9 আৰু 27 তো ইয়াৰ ভিতৰত এই 3 আৰু 9 এই দুটা হৈছে প্ৰকৃত উৎপাদক আৰু 1 আৰু 27 এই দুটা কি হ'ব অপ্ৰকৃত উৎপাদক গতিকে তোমালোকে এনেকৈ লিখিব লাগিব যে প্ৰকৃত উৎপাদক 3 আৰু 9 আৰু অপ্ৰকৃত উৎপাদক হ'ব 1 আৰু 27 বুজি পালা নহয় পাৰিবা চাগে ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া উৎপাদক বৃক্ষৰ সহায়ত কেনেদৰে উৎপাদক নিৰ্ণয় কৰিব পাৰি আমি সেই বিষয়ে আলোচনা কৰিম ঠিক আছে উৎপাদক বৃক্ষ মানে কি গছ হয় নহয় গছৰ যেনেকৈ এডাল কি থাকে মূল গা গছ
হয় নহয় মূল গাগতৰ পৰা এনেকৈ ডালবোৰ ওলাব পুনৰ ডালবোৰ এনেকৈ ভাঙি ভাঙি যাব ফাইগনি মেলিব হয় নহয় ঠিক এনেকৈ আমি কি কৰিব লাগে উৎপাদকবোৰ কি কৰিব লাগিব উলিয়াব লাগিব আৰু সেইবাবে কি বুলি কোৱা হয় উৎপাদক বৃক্ষ এই উৎপাদক বৃক্ষৰ সহায়ত কেনেদৰে উৎপাদকবোৰ নিৰ্ণয় কৰিব পাৰি আমি এতিয়া আলোচনা কৰিম ঠিক আছে ধৰি লোৱা আমি এটা সংখ্যা ললো 32 এই 32 সংখ্যাটোৰ আমি উৎপাদক বৃক্ষৰ সহায়ত উৎপাদক নিৰ্ণয় কৰিম ভালকৈ মন কৰি থাকা প্ৰথমতে 1 পূৰণ 32 ঠিক আছে ইয়াৰ পিছত মন কৰা 4 পূৰণ 8 4 গুণ কি হয় 32 হয় ঠিক আছে এটা 4 উৎপাদক কি হ'ব 2 পূৰণ 2 2 গুণ 4 হয় ঠিক আছে 4 উৎপাদক হ'ব 2 পূৰণ 2 2 গুণ 4 8 উৎপাদক হ'ব 2 পূৰণ 4 2 4 গুণ 8 ঠিক আছে আমি যে এই 4 উৎপাদক পুনৰ উলিয়াব লাগিব 2 2 গুণ 4 হয় গতিকে চোৱা 2 2 গুণ 4 হয়তো আৰু এই 2টো তললৈ নমাই দিবা ঠিক এনেকৈ পূৰণ চিন আহিলে এই 2টো নামি আহিব এনেকৈ ইয়াত দিবা পূৰণ চিন এইটো নমাই দিবা তেতিয়াহ'লে এইবিলাকে হৈছে 32ৰ কি উৎপাদক ঠিক আছে তোমালোকে লিখি দিবা তলত লিখিব লাগিব এতেকে 32ৰ উৎপাদকবোৰ হৈছে বোৰ হৈছে কি কি পালো আমি 1 2 4 8 ঠিক আছে আৰু 32 হয়নে ঠিক এনেদৰে কি কৰিব লাগিব আমি উৎপাদক বৃক্ষৰ সহায়ত উৎপাদকবোৰ নিৰ্ণয় কৰিব লাগিব ঠিক আছে নহয় ছাত্ৰ-ছাত্ৰীসকল পুনৰ এটা মন কৰা 45 আমি 45ৰ উৎপাদক উলিয়াম উৎপাদক বৃক্ষৰ সহায়ত মন কৰি থাকা ইয়াত কি হ'ব 1 পূৰণ 45 45ৰ ক্ষেত্ৰত কি হ'ব 3 15 45 হলে আৰু 15ৰ কি ওলাব 3 5 গুণ 15 ঠিক আছে এই তিনটো নমাই দিবা তললৈ এনেকৈ তেতিয়াহ'লে 45ৰ উৎপাদক আমি কি পালো 1 3 5 15 ঠিক এনেকুৱাই কৰিব লাগিব ঠিক আছে নহয় নমস্কাৰ